নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এই চেনেলটিলৈ তথা এই ভিডিঅ'টিলৈ আপোনালোক সকলোটিকে। আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। ভাল খবৰটি হ'ল পুনৰ আপোনালোকৰ মাজলৈ 629টা পদ মুকলি হৈছে। কোন ফালৰ পৰা ক'ৰ পৰা এইটো ৰিকুৱাৰমেণ্টটো আহিছে আৰু ইয়াৰ লাষ্ট ডেট কিমান, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত কিমানটা পষ্ট খালী আছে, কোৱালিফিকেশ্যন কিমান লাগিব, সেই সকলোখিনি তথ্য এই ভিডিঅ'টিত কোৱা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। পোষ্ট ওলাইছে দিল্লী ডেভেলপমেণ্ট অথৰিটি ৰিকুৱাৰমেণ্ট ফালৰ পৰা। পোষ্ট আছে 629টা, আপোনালোকে ইয়াত দেখা পাইছেই। ষ্টেন'গ্ৰাফাৰ, মালি, জুনিয়ৰ এফালে ওলাইছে, চাব পাৰে। ছেক্ৰেটাৰীট এছিষ্টেণ্ট আৰু আদাৰ পোষ্ট কিছুমান আছে। আপোনালোকৰ প্ৰথম পোষ্টটি আছে ডেপুটি ডাইৰেক্টৰ ছিষ্টেম, ইয়াত আছে 2টা। ডেপুটি ডাইৰেক্টৰ প্লেনিং ইয়াত আছে 5টা। এছিষ্টেণ্ট ডাইৰেক্টৰ PIG ইয়াত আছে 5টা। এছিষ্টেণ্ট ডাইৰেক্টৰ ছিষ্টেমত আছে আকৌ 2টা। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত আছে 11টা। প্লেনিং এছিষ্টেণ্টত আছে 1টা। আৰু SOC হৰ্টিকালচাৰ ইয়াত আছে 48টা। আৰ্কিটেকচাৰেল এছিষ্টেণ্টত আছে 8টা। ছাৰ্ভেয়ৰ আছে 11টা। এনেকৈ ষ্টেন'গ্ৰাফাৰ গ্ৰেড D ইয়াত আছে 100টা। পাটৱাৰী আছে 44টা। জুনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট ইয়াত আছে 292টা। মালি আছে 100টা। এনেকৈ ল' অফিচাৰত আছে SR ল' অফিচাৰত আছে 11টা। লিগেল এছিষ্টেণ্টত আছে 7টা। ইয়াত আপোনালোকৰ সকলোখিনি পোষ্টৰে কোৱালিফিকেশ্যন বেলেগ বেলেগ হ'ব। ইয়াত দিয়া আছে A নাম্বাৰটো প্ৰথমৰটো ডেপুটি ডাইৰেক্টৰ ছিষ্টেমত আপোনালোকৰ PhD ডিগ্ৰী লাগিব আৰু কম্পিউটাৰ ছায়েন্স বা ITI থাকিব লাগিব, যাৰ নেকি 60 মাৰ্কছ আপোনালোকৰ এগ্ৰিগেট থাকিব লাগিব। আৰু আপোনালোকৰ বিচাৰিছে 3 বছৰ ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চেছ বিচাৰিছে, বা আপোনালোকৰ BE বা BTech কম্পিউটাৰ ছায়েন্স থাকিব লাগিব, IT থাকিব লাগিব। এনেকৈ আপোনালোকৰ 5 বছৰ আকৌ এক্সপিৰিয়েঞ্চেছ বিচাৰিছে। বিটো দিয়া আছে ডেপুটি ডাইৰেক্টৰ প্লেনিং, ইয়াত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব। প্লেনিং আৰ্কিটেকচাৰ, চিভিল, মিউনিচিপাল ইঞ্জিনিয়াৰিঙৰ বা মাষ্টাৰ ডিগ্ৰী লাগিব। জিঅ'গ্ৰাফী, ছ'চিয়লজি, ইকনমিক্স এনেকুৱা এইকেইটা ছাবজেক্টৰ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব। আৰু আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কৈছে। ডেভেলপমেণ্ট অথৰিটি লোকেল বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ চিটো আছে এছিষ্টেণ্ট ডাইৰেক্টৰ PIG, বেচেলৰ ডিগ্ৰী লাগিব। ইয়াত আপোনালোকৰ প্লেনিং আৰ্কিটেকচাৰ বা চিভিল বা মিউনিচিপাল ইঞ্জিনিয়াৰিঙৰ আপোনালোকৰ বা মাষ্টাৰ ডিগ্ৰী লাগিব। জিঅ'গ্ৰাফী, ছ'চিয়লজি, ইকনমিক্স যিকোনো এটা ছাবজেক্টৰ ওপৰত। আৰু আপোনালোকৰ পষ্ট গ্ৰেজুৱেট প্লেনিংটো উইথ এড দিয়া আছে। তৃতীয়টো দিয়া আছে এছিষ্টেণ্ট ডাইৰেক্টৰ ছিষ্টেম, ME MTech ইন কম্পিউটাৰ ছায়েন্স লাগিব, IT লাগিব। আৰু আপোনালোকৰ 60 মাৰ্ক এগ্ৰিগেট মাৰ্কটো 60% হ'ব লাগিব মানে, বা আপোনালোকৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত BTech বা BE থাকিব লাগিব। কম্পিউটাৰ ছায়েন্স, IT, MCA উইথ ফাৰ্ষ্ট ক্লাছ অৰ মেক্সিমাম 60 মাৰ্কছ এগ্ৰিগেট। নাম্বাৰ দি আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। এই সকলোখিনি আপোনালোকে চাই ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। প্লেনিং এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব, এনেকৈ দিয়া আছে। হৰ্টিকালচাৰ ইয়াতো আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। আৰু আৰ্কিটেকচাৰেল এছিষ্টেণ্টত আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। ছাৰ্ভেয়ৰ ডিপ্ল'মা লাগিব, 2 বছৰ ডিপ্ল'মা লাগিব। ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব। আৰু ষ্টেন'গ্ৰাফাৰ D 12 পাছ হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টেন'গ্ৰাফাৰ গ্ৰেড D। আৰু পাটৱাৰী গ্ৰেজুৱেশ্যন লাগিব। জুনিয়ৰ এছিষ্টেণ্টৰ আপোনালোকৰ 10 পাছ 12 পাছ হ'ব লাগিব, বা আপোনালোকৰ গ্ৰেজুৱেট হ'লেও হ'ব লাগিব, পাৰিব তাৰমানে। মালি আকৌ 10 পাছ হ'লে হৈ যাব। আপোনালোকৰ মালিৰ কাৰণে যে এপ্লাই কৰে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইনত, মই দেখুৱাই দিম। আৰু ওলাইছে SR ল' অফিচাৰ আৰু প্ৰচেছিং ৰেগুলাৰ ডিগ্ৰী ল' থাকিব লাগিব, ডিগ্ৰী ইন ল' থাকিব লাগিব। ল' অফিচাৰ হ'লে ইয়াত ল'টো লাগিবই। আৰু ইয়াৰ পাছত আছে এছিষ্টেণ্ট লিগেল এছিষ্টেণ্ট, ইয়াত আপোনালোকৰ ল' লাগিব, ডিগ্ৰী ল' তাৰমানে ল' ওপৰত মানে ডিগ্ৰী কৰা হ'ব লাগিব। আৰু কিছুমান এইবিলাক দি আছে, আপোনালোকে চাই ল'ব। এপ্লিকেশ্যন ফিজ আপোনালোকে 500 টকা দিব লাগিব দেই। ইয়াত
আৰু বেংকৰ পৰা কাটিব পাৰিব বা ৱালেট ইয়াত দিয়া আছে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইবিলাকৰ যোগেদি কাটিব পাৰিব এপ্লাই অনলাইন আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব ইয়াত ডেটটো হেৰি হৈছে 1 তাৰিখৰ পৰা হৈছে ষ্টাৰ্ট হৈছে আৰু আপোনাৰ ছাবমিটেড আপ টু 30 এপ্ৰিললৈকে থাকিব 30 এপ্ৰিললৈকে আপোনালোকে অনলাইন কৰি ল'ব পাৰিব অফিচিয়েল ৱেবছাইটটো মই দি দিম ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব এপ্লাই লিংকটো দি দিম আপোনালোকে যদি যোগ্যতা আছে তেতিয়াহ'লে এপ্লাই কৰি ল'ব আশা কৰোঁ ভিডিঅ'টো ভালে পালে আৰু এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ